আনবক্সিং কৰি দিওঁ নেকি নে কি কয় এই ধুনীয়া বাইকখন এই চাবৰ লগত দেখাই দিছোঁ মই এইটো পুৰা নেদেখাওঁ মই আনবক্সিং কৰি আছোঁ দে এতিয়া কি কৰোঁ উঠাই দিওঁ নেকি উঠাই দিওঁ দে এক দুই তিনি ইমান নোৱাৰো পুৰণা বাইকখন চলাই থাকিম আজি চাওক এই বাইকখন চেঞ্জ কৰিম এই ডিলাৰত আহিছোঁ ইয়ামা ডিলাৰত আহিছোঁ এইটো চাওক আপোনালোকে ইয়ামা ডিলাৰত আহিছোঁ এইটো ৰঙাপাৰাত হয় এই বাইকখন মই চেঞ্জ কৰি কিনে আজি মানে নতুন এখন ইয়ামা বাইক লৈ যাম মানে কিমান চলাম পুৰণা বাইক চলাই মানে একদমবাৰে ভাল নলগা হৈ গৈছে এতিয়া আৰু মানে নতুন লগা হৈছে মানে আজি মানে বহুত দিন হৈছে মই আপোনালোকক ব্লগ দিব পৰা নাই সেইকাৰণে গতিকে আজি মানে ইয়ামা বাইক ল'ব আহিছোঁ মানে আনবক্সিং কৰিম মানে পুৰা আজি মানে ল'ম আৰু এইটো চাওক বাইকটো পুৰা কিবা ৰেডি হৈ আছে মানে কি বাইক মই দেখাই আছোঁ আপোনালোকক এতিয়া মই নকওঁ মানে মই ক'লে মানে ইণ্টাৰেষ্ট নালাগিব আপোনালোকক ডাইৰেক্ট মই অ'পেন কৰি দেখাম মানে অন ৰোড কিমান পৰিছে কিমান পোৱা নাই মই গোটেই আপোনালোকক দেখাম মানে এতিয়া আপোনালোকে চাই থাকক মানে ইতিমধ্যে আমাৰ ডকুমেণ্টছ মানে গোটেই মানে আমি টকা দিয়া মানে গোটেই পে'মেণ্ট মানে আমাৰ গোটেই হৈ গ'ল এতিয়া মানে আজি আনবক্সিং কৰিম আৰু আনবক্সিং কৰিব পৰা সময় হৈ গৈছে মানে কৰিমেই আৰু মানে কি ক'ম আৰু এক্সাইটেড চালে গম পাব পিছপিনৰ পৰা অলপমান দেখাই দি আছোঁ ওপৰে এনেই মানে মই ওপৰে দেখাই দিওঁ তো এতিয়া আনবক্সিং কৰি দিওঁ নে কি কয় কৰি দিওঁ আৰু কি হয় আৰু চাওঁ আৰু কি ওলায় মেকুৰী ওলায় নে বাঘ ওলায় চাওঁ আৰু কি ওলায় ধৰক মই ৰঙাপাৰাত কিয় আহিছোঁ আপোনালোকে ভাবিব পাৰে যে তেজপুৰতো বাইক আছিলে মানে তেজপুৰতো আছে ৰঙাপাৰাত আছে মই মানে ৰঙাপাৰাত আহিছোঁ তেজপুৰত আমি দামখিনি কিবা কৰিছিলোঁ তাতে কিমান ৰেট ইয়াতে কিমান ৰেট একে চেম ৰেট হয় ৰঙাপাৰা তেজপুৰ একে চেম ৰেট হয় কিন্তু মই কিছুমান অফাৰ পোৱাৰ কাৰণে মই আজি ৰঙাপাৰা এই ডিলাৰত আহিব লগা হয় দাদাজন আগৰ পৰা চিনাকি আছিল বুলি ভাবিব পাৰে আপোনালোকে কিন্তু চিনাকি নহয় আগৰ পৰা কিন্তু মই অহাৰ কাৰণে মোক অলপ কিছুমান অফাৰ দিছে সেইকাৰণে মই সেইটো অফাৰৰ কাৰণে মই ইয়াতে এইটো ডিলাৰতে আহিছোঁ চাওক এই আমাৰ বাইক পূৰা ৰেডি মই এতিয়া আনবক্সিং কৰিম আৰু মানে কি বাইক দেখিলেহে গম পাব মই এতিয়া মানে ক'ব বিচৰা নাই মই মানে এক্সাইটেড হৈ আছোঁ মানে আনবক্সিং কৰিবৰ কাৰণে এই চাওক গোটেই মানে এক্সাইটেড মানে কি ক'ম আৰু এক্সাইটেড হৈ আছোঁ মানে নতুন বাইক তো গাইজ আনবক্সিং কৰি দিওঁ নেকি নে কি কয় এই ধুনীয়া বাইকখন এই চাবৰ লগত দেখাই দিছোঁ মই এইটো পুৰা নেদেখাওঁ মই আনবক্সিং কৰি আছোঁ দে এতিয়া কি কৰোঁ উঠাই দিওঁ নেকি উঠাই দিওঁ দে এক দুই তিনি কি বাইক চাই লওক কালাৰটো কেনেকুৱা লাগিছে আপোনালোকে জনাবচোন এই মজা আপোনালোকে ভাবিব পাৰে মই এমটি কিয় লোৱা নাই এইখন কিয় লোৱা নাই মানে এইখন চাওক আপোনালোকে এইখন ছিটটো বহুত সৰু মানে কেতিয়াবা মানে ফেমিলি লৈ যাবৰ কাৰণে অসুবিধা হ'ব সঁচা কথাটো কৈ দিওঁ মানে এইখন চাওক ছিটখন দীঘল আছে মানে বঢ়িয়া হ'ব মানে কেতিয়াবা মানে সৰু পোৱালি মোৰ ইয়াতে বহিব পাৰিব মানে আচল মতে দেই বাইকখন মোৰ নহয় এই দাদাজনেহে লৈছে মই সঁচা কথা কৈ দিছোঁ মানে মোক মাতিছে যে অলপ আনবক্সিং মানে কৰি দিব দিছে মই সেইকাৰণে আহিলোঁ অলপ দেখাই দিলোঁ আপোনালোকক তো কেনেকুৱা লাগিছে কমেণ্টত জনাব বাইক আৰু ইয়াৰ ফিচাৰ্ছ কি আছে মই আপোনালোকক নেক্সট ভিডিঅ'ত জনাম মই মাইলেজ কিমান দিয়ে বা কেনেকুৱা লাগিল চলাই কেনেকুৱা লাগিল মই গোটেই আপোনালোকক নেক্সট ভিডিঅ'ত দেখাবলৈ চেষ্টা কৰিম তো আমাৰ বাইকৰ লগত অফাৰ হেলমেট দিছে তাৰপিছত আমাক এই ঢাকি থোৱা কাপোৰখন দিছে তাৰপিছত আমাক দিছে আপোনাৰ 10 লিটাৰ তেল ভৰাই দিছে টেংকিত তো আমাক এনেকুৱা ধৰণৰ কিছুমান অফাৰ দিছে কাৰণে আমি ইয়াতে আহিলোঁ এই ডিলাৰত আহিলোঁ তো আপোনালোকেও আহিব এই অফাৰ যদি উপভোগ কৰিব খোজে তো আহি যাব এইটো ৰাঙাপাৰাতে হয় গৌৰৱ মটৰ্ছ হয় ইয়ামা গৌৰৱ মটৰ্ছ আপোনালোকে ৰাঙাপাৰাত ঠাকুৰবাৰী ৰোডত হয় এইটো আহি যাব যদি আপোনালোকে শোণিতপুৰৰ বাসিন্দা মানে ৰাঙাপাৰা আশে পাশে বা শোণিতপুৰ আৰু ধৰি লওক তেতিয়াহ'লে
মই এইখিনি দেখাই দিছোঁ, আপোনালোকে ধুনীয়াকৈ চাই লওক। এইটো কণ্টেক্ট নাম্বাৰত আপোনালোকে কণ্টেক্ট কৰিলে মানে ইয়াত পাই যাব, মানে ধুনীয়াকৈ আপোনালোকে এইখিনি অফাৰটো পাব আৰু। মজা আমি ইয়াত লাগে হয়, এই বাইকখনেই লোৱা হৈছে। বাকী যেন তেন কালাৰ কিন্তু মজা। FZS কম না 5 কম, মই কনফিউজ। FZS বুলি ক'ব লাগিব। তো এইখনে বাইক কেনেকুৱা লাগিছে কমেণ্টত জনাব। ঠিক আছে, এইটো আমাৰ এতিয়া এই হেলমেটটো পিন্ধিব লাগিব, আৰু এইটো আমাৰ বাক্সা এটা কি বেয়া আছে এইটো নাজানো। মিঠাই চিঠাই দিছে নেকি দাদাহঁতে?